Hello everyone, welcome back to my YouTube channel. এটা বহুদিনীয়া বিৰতিৰ অন্তত আপোনালোকৰ সন্মুখলৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। ময়ো ভালে আছোঁ, কিন্তু অকণমান এইটো লাগি আছে আৰু আপোনালোকে বুজিবই পাৰিছে। কাহ হৈছে, জ্বৰ হৈছে, চৰ্দি হৈছে। যেহেতু বতৰটো ঠাণ্ডা, এইটো হোৱাটো স্বাভাৱিক। মাতটো ভাঙিছে মোৰ, সেইকাৰণে আৰু সেইটোৱে কথা। চকু টকু একদম বিষাই, একদম কিবা এটা ভাল নালাগে। তো যিয়ে নহওক, ইমান দিনে যে মই ব্লগ দিব পৰা নাছিলোঁ, তাৰ কাৰণটো ক'ব বিচাৰিম। কাৰণ হাজবেণ্ডৰ চাকৰি ট্ৰান্সফাৰ, ঘৰত ইটো সিটো সমস্যা, বেমাৰে আজাৰ আদি কৰি পেলাই মোৰ মনেই যোৱা নাছিলে ব্লগ বনাবলৈ। কিন্তু এতিয়া সমস্তখিনি হৈ গ'লগৈ। তো এইটো আশা কৰিছোঁ যে সকলোখিনি নৰ্মেল হ'ব আগৰ নিচিনা, আৰু মই আগৰ দৰে আপোনালোকৰ কাৰণে ব্লগ বনাম। তো সেইটোৱে কথাটো। আৰু এতিয়া যে চাৰিখন ঘৰ হ'ল আমাৰ। এখন মোৰ মাৰ ঘৰখন, এখন মোৰ হাজবেণ্ডৰ ঘৰখন, এখন আমাৰ দুয়োৰে গুৱাহাটীত, আৰু নতুনকৈ এখন ঘৰত আমি শ্বিফ্ট কৰিছোঁ। গুৱাহাটীৰ ওচৰতে বাৰু, বহুত বেছি দূৰত নহয়। তথাপিও চাৰিখন ঘৰ হ'লগৈ এতিয়া। নতুন ঘৰখন ক'ত সেইটো আপোনালোকক এতিয়াও নকওঁ, অকণমান ৰখাই থৈ দিছোঁ আপোনালোকক। তো যিয়ে নহওক বাৰু, আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ, আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'বিলাক চাই ভাল পাব। আপোনালোকৰ কাৰণে বনাই যাম, তো সেয়া আৰু চাই থাকিব। নতুন ঠাইত শ্বিফ্ট কৰা আমাৰ 2 দিন হৈছেহে, আৰু ছাডেনলি আমাৰ প্লেনিং এটা হ'ল, আমি কাজিৰঙালৈ ফুৰিবলৈ যাম। আৰু খুব বিশেষ এটা কাৰণত, কাৰণ ইয়াৰ ফ্ৰেণ্ড এজন আহিছে, বহুত দূৰত থাকে সি। গতিকে সি আহিছে 2-3 বছৰ মূৰত আহে। তো তেনেকৈ আমি না কৰিব নোৱাৰোঁ, তাৰমানে যিহেতু বেষ্ট ফ্ৰেণ্ড হয়, আপোনালোকেতো জানেই। তো তেনেকৈ আমি ফুৰিবলৈ যাম। আৰু আমাৰ ঘৰ চৰ আমি একো এতিয়াও ঠিক ঠাক কাম কৰিছোঁ যথেষ্টখিনি। 2 দিনত তাৰমানে আমি যিমান পাৰোঁ কাম কৰাৰ চেষ্টা কৰিছোঁ, কিন্তু যে শেষেই নহয়। আৰু গোটেই বস্তু বাহানিবিলাক অকণমান দেখাই দিছোঁ আপোনালোকক, বেয়া নাপাব কিন্তু। গোটেই একদম উথল পুথল টাইপ হৈ আছে, এনে অকণমান দেখুৱাই দিছোঁ হা। দেখা পাইছে নিশ্চয়। আৰু যে একদম সেইফালেতো আছেই, আৰু গোটেই বস্তু মানে কিবা বেলেগ। আৰু মোৰ যে এনেকৈ ভাবিলে যে মূৰ চুৰ ঘূৰাই যেন পৰিয়ে যাম আৰু। কিন্তু মানে সেই আৰু দুজনে মিলি কৰিম আৰু। তো গোটেইখিনি ঠান ঠিক নলগাৰ মাজতে তাৰমানে এতিয়া ফুৰিব যাম। তাৰ পৰা আহিহে বাকীখিনি ঠিক কৰিব লাগিব। তো সেয়ে আৰু ক'ত ক'ত যাওঁ সেইখিনি আপোনালোকক দেখুৱাম। তেতিয়াহ'লে ভিডিঅ'টো চাই থাকিব। ফাইনেলি আমাৰ জাৰ্ণিটো ষ্টাৰ্ট কৰিলোঁ এতিয়া। ব'লক আমাৰ লগত একেলগে যাওঁ। আহি পাওঁতে আমাৰ ৰাতিয়ে হৈ গ'ল, সেইটো কাৰণে এতিয়া বৰ ঠাণ্ডা ইয়াতে। আৰু আমি সকলোৱে জুইৰ লৈ আছোঁ। আৰু ঠাণ্ডা দিনত জুইৰ লোৱাৰ মজাই সুকীয়া, নহয়নে? আৰু এয়া আপোনালোকে দেখিবলৈ পাইছে কাজিৰঙাৰ আমি য'ত আছোঁ তাৰে ৰাতিপুৱাৰ পৰিৱেশ। কাজিৰঙাত আজি আমাৰ দ্বিতীয়টো দিন, আৰু এতিয়া ৰাতিপুৱাৰ সময় যিহেতুকে আমি চবেই ব্ৰেকফাষ্ট কৰি আছোঁ। আৰু এতিয়া আমি ব্ৰেকফাষ্টত খাই আছোঁ কি? ৰুটি, চব্জি। আৰু এখেতটো মোৰ হাজবেণ্ড, আপোনালোকে চিনিয়ে পায়। লগতে এগৰাকী বিশেষ ব্যক্তি আছে আজি আমাৰ মাজত, যাৰ কাৰণে ট্ৰিপটো সম্ভৱ হৈছে। আৰু তেওঁ ক'ৰ পৰা আহিছে, কোন হয়? নিউজিলেণ্ডৰ পৰা। আৰু এয়া আমি দেখুৱাই দিছোঁ দেই মানুহজনক। মোৰ বেষ্ট ফ্ৰেণ্ড সৌৰভ। খুব ভাল লাগিল। মই দ্বিতীয়বাৰ লগ পাইছোঁ, কিন্তু এনেধৰণে আমি প্ৰথমবাৰ আহিছোঁ তাৰমানে বিয়াৰ পিছত। সঁচাকৈ খুব ভাল লাগিছে। এতিয়া আমি ইয়াৰ পৰা খাই বৈ ওলাই যাম ফুৰিবলৈ। তো এতিয়া খোৱা বোৱা কৰি লওঁ, তাৰপিছত আপোনালোকক লগ পাম। ব্ৰেকফাষ্ট কৰি মেলি হৈ গ'ল আমাৰ, আৰু এতিয়া আমি অকণমান বাহিৰলৈ ওলাই যাম। ইয়াৰ পৰা ক'ত যোৱা হয় এতিয়ালৈকে ডিচাইড কৰা হোৱা নাই। আৰু এই সৰু সৰু টেণ্টবিলাক দেখিছে যে, তাতে আমি আছিলোঁ। খুব ধুনীয়া, খুব ভাল লাগে। আৰু অকণমান এই ভিতৰৰ ফালৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ, ব'লক। আৰু এয়া পিছৰ ফালৰ পৰিৱেশ, আৰু দুটা খুব ধুনীয়া ক্লেম্প দুটা আছে। আৰু ইয়াৰে ভিতৰ চৰা চাওকচোন।
পৰিৱেশটোত আছোঁ। তাৰমানে এগৰাকী বিশেষ ব্যক্তিৰ তত্ত্বাৱধানত আচলতে গঢ় লৈ উঠিছে আৰু দাদা মোৰ লগতে আছে আৰু তেখেতৰ এটা বিশেষ পৰিচয় আছে। তেখেত হৈছে খুব ধুনীয়া, তেখেতে ৱাইল্ড লাইফ ফটোগ্ৰাফী কৰে আৰু দাদাৰ নামটো? হয়, মই আছিফ আহমেদ। আমাৰ এইখিনি গেলেকী বুলি কয়। কহৰাৰ পৰা অলপ আগলৈ আহিব লাগিব 4-5 কিলোমিটাৰমান। গেলেকীৰ পৰা সোঁফালে সোমাই আহিব লাগে। গুগল মেপত টাইগাৰ শ্বুট ইক' ৰিট্ৰিট বুলি মাৰিলে ডাইৰেক্ট আমাৰ গেটৰ এণ্ট্ৰিলৈকে দেখাই দিব। আহিব, বৰ ভাল পাব। সুন্দৰ পৰিৱেশ, একদম সঁচাকৈ। আৰু খানাও ইমান ধুনীয়া। থেংক ইউ। আমাৰ খানা ভাল। তাকে খুব ধুনীয়া খানা, খুব ধুনীয়া পৰিৱেশ। আপোনালোক আহক আৰু একবাৰ গোটেইখিনি বস্তু চাবলৈ পাব, খুব ভাল পাব আপোনালোকে। তো সেয়াই আৰু আমি আগলৈ ভিডিঅ'টো কণ্টিনিউ কৰিম, আপোনালোকে চাই থাকিব। চাহ বাগিচাৰ মাজে মাজে আমি কাজিৰঙাৰ আন আন ঠাইসমূহো এক্সপ্ল'ৰ কৰিবলৈ গৈ আছোঁ। আপোনালোকো ব'লকচোন আমাৰ লগত একেলগে। এতিয়া আমি খুব ধুনীয়া এখন ঠাইত আহি পালোঁ। ঠাইখনৰ নাম হৈছে কাকচাং আৰু খুব ধুনীয়া পিকনিক স্পট হয় আৰু ৱাটাৰফলো আছে। তেতিয়াহ'লে আহক ভিতৰতে সোমাই যাওঁ। এইটোৱে হৈছে ৱাটাৰফলটো। সঁচাকৈ বহুত বেছি ভাল লাগে এই ঠাইডোখৰত। আমি বহুত এনজয় কৰিলোঁ। আপোনালোকেও কেতিয়াবা আহিবচোন, সময় সুবিধা মিলাই। পাহাৰ চাহাৰ বগাই আমি আহিলোঁ এতিয়া, আৰু এতিয়া খুব মোৰ ফেভৰেট বস্তু এটা খাম। আৰু কাৰ কাৰ ফেভৰেট হয় জনাবচোন। আনাৰস এতিয়া খাইছোঁ দেই। কাকচাঙৰ পৰা চিধাই আমি আহিলোঁ জীপ চাফাৰী কৰিবলৈ, অৰ্থাৎ কাজিৰঙালৈ। আৰু আমাৰ জাৰ্ণিটো ষ্টাৰ্ট হ'বই আৰু, গতিকে ব'লক আমাৰ লগত একেলগে যাওঁ। চাৰিওফালে সেউজীয়া আৰু আমি গৈ আছোঁ। সঁচাকৈ এক নান্দনিক পৰিৱেশ। ঝোলাত উঠি চবৰে ভাল লাগে, মোৰো বহুত বেছি প্ৰিয়। সেইকাৰণে বাচ্চাকেইটাৰ লগত ময়ো উঠি দিলোঁ। আৰু কেমেৰা কৰিছে আমাৰ এখেতে, গতিকে খুব এনজয় কৰিলোঁ। জীপ চাফাৰীৰ অন্তত আহি গ'লোঁ কাজিৰঙা নেশ্যনেল অৰ্কিড পাৰ্কলৈ। আমাৰ খুব জল্দি হ'ল আচলতে, কাৰণ আমাৰ সময় খুব কম আছিলে আৰু আমি এদিনতেই প্ৰায় গোটেইখিনি বস্তু চাবলৈ প্লেন কৰিছিলোঁ। তো এয়াই হৈছে অৰ্কিড পাৰ্কৰ দৃশ্য। যিমানখিনি সম্ভৱ হৈছে মই অকণকৈ আপোনালোকক দেখুৱাইছোঁ। আৰু ইয়াত নাৰিকলৰ লাড়ুৰে একাপ ৰঙা চাহৰ জুতি ল'লোঁ। আৰু এয়া হৈছে অৰ্কিড নেশ্যনেল পাৰ্কত অৱস্থিত
তেওঁলোকে খুব ধুনীয়াকৈ অসমৰ থলুৱা কিছুমান সামগ্ৰীৰে ভৰপূৰ এখন মিউজিয়াম তাতে ৰাখিছে আৰু সেইখিনি চাওঁ বলকচোন। একেবাৰে শেষত আমি তাতে দেখা পাইছিলোঁ অসমীয়া লোক সংস্কৃতিৰ পৰম্পৰাগত কিছুমান নৃত্য। আহকচোন আমি আটাই একেলগে উপভোগ কৰোঁ। এভৰিৱান, আমি 6:30মান বজাত ঘৰ সোমালোঁ আৰু এতিয়া ৰাতিৰ 8টা বাজিবলৈ হৈছে আৰু মই ব্লগটো এতিয়া সামৰিব ওলাইছোঁ। সঁচাকৈ খুবেই বেছি ভাল লাগিলে আৰু আশা কৰিছোঁ আপোনালোকেও ভিডিঅ'টো চাই ভাল পাব। যদিও মই বহুত বেছি এক্সপাৰ্ট নহয় ব্লগিং কৰাৰ ক্ষেত্ৰত, তথাপিও যিখিনি পাৰিছোঁ মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গতিকে যদিহে আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ এৰিছোঁ। ধন্যবাদ।